নেটৰ সমস্যাৰ কাৰণে বস্তুটো কাটি গ'ল। মই আকৌ আহিলোঁ। বিষয় হ'ল আজিৰ বিষয় হ'ল জুৰিয়াৰ হুলস্থুল পৰিৱেশটো কিয় হ'ব লগা হ'ল। এই বিষয়ত আজি অলপ আলোচনা কৰিম। তিনিজন আহিছে, আৰু কেইজনমান আহিলে আলোচনা কৰোঁ। সামিদুল আহা, বাছেত ভাই আহিলে আৰু ভাল হ'ব। তো যি হওক, আজি নগাঁৱৰ জুৰিয়াত মদিনাৰ পৰা ইমাম অহাৰ কথা আছিল। যে প্ৰচাৰ এই ধৰণে হৈছিল যে মদিনাৰ পৰা কোনো ইমাম আহিব, কোনোবা এজন। যি হওক, এইটো মদিনাৰ পৰাতো অহা খবৰটো ঠিক নহয়, আছিল এইটো তাইফৰ পৰা। তো যি হওক, বিশেষ কিবা কাৰণত তেখেতে আহিব পৰা নাছিল। সঠিক সময়ত জুৰিয়াত সেই নিৰ্দিষ্ট ঠাইখিনিত উপস্থিত হ'ব পৰা নাছিলে, আৰু তাৰ পৰিপ্ৰেক্ষিতত যি পৰিৱেশ এটা সৃষ্টি হোৱা আমি ছ'চিয়েল মিডিয়াত দেখা পালোঁ, এইটো বৰ হতাশাজনক। তো সেই বিষয়ে অলপ আলোচনা কৰিম। আচলতে আমাৰ চাৰিত্ৰিক অৱনতি কিমান পৰ্যায়লৈকে হৈছে আজিৰ বিষয়টোৰ পৰা গম পাব পাৰোঁ। তো ইমাম চাপ নহাৰ কাৰণে যি হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল, তাৰ পৰিপ্ৰেক্ষিতত ছ'চিয়েল মিডিয়াত কিছুমান মানুহৰ পোষ্ট আৰু কমেণ্ট চালে সঁচাকৈ দুখ লাগে, লগতে লজ্জিতও হওঁ। একচুৱেলি দুখ লগাতকৈ আমাৰ লজ্জিত হোৱাটোৱেই বেছি অনুভৱ কৰোঁ, যে আমি দুখ নাপাওঁ, একচুৱেলি আমি লজ্জিত হওঁ। তাৰে কিছুমান মুছলিমো আছে আৰু কিছুমান অমুছলিমো আছে। অমুছলিম হ'লেই বেয়া, এনেকুৱা কথা কোনোদিনেই ঠিক নহয়, আৰু মুছলিম হ'লেই যে ভাল হ'ব, এইটো কথাও
সঠিক নহয়। কাৰণ মুছলিম এজন হ'বলৈ হ'লে প্ৰথমে তাৰ চৰিত্ৰ ভাল হ'ব লাগিব, তাৰ চৰিত্ৰ উত্তম হ'ব লাগিব। তো উত্তম চৰিত্ৰ যদি নহয় এজন মানুহ, তেওঁ এজন ভাল মুছলিম হ'ব নোৱাৰে। কিন্তু আজি জুৰীয়াৰ পৰিৱেশত আমি যিখিনি অৱগত হ'লোঁ, আমাৰ মুছলিমৰ যি গুণ, সেই গুণখিনি আমি তাতে দেখা নাপালোঁ। আৰু ইয়াৰে আলম লৈ সুযোগ সন্ধানীসকলে ঋণাত্মক কিছু মন্তব্য কৰা ছ'চিয়েল মিডিয়াত পৰিলক্ষিত হৈছে। আচলতে আমি সিহঁতক সুযোগ দিওঁ। আমি সুযোগ দিয়া নহ'লে সুযোগ সন্ধানীসকলে ইছলামৰ বদনাম কৰিব নোৱাৰে। কিছুমান অসমত চৰ্চিত কিছুমান ইছলাম বিদ্বেষী সত্তা কিছুমান আছে, সিহঁতে সদায় ইছলামৰ অৰ্থাৎ আমাৰ মুছলিমৰ ঋণাত্মক দিশবোৰ বিশ্লেষণ কৰি থাকে। আৰু এইটো আমি সুযোগ দিয়াৰ বাবে এইটো সম্ভৱ হৈছে। গোটেই দিনটো মই ছ'চিয়েল মিডিয়াত নাছিলোঁ। মাগৰিবৰ পিছত ছ'চিয়েল মিডিয়াত অহাৰ লগে লগে কিছুমান ফেচবুকৰ পোষ্ট মোক বাধ্য কৰাইছে লাইভত আহিবলৈ। যেনেকুৱা এজন মুছলিম, তেখেতে ফেচবুক পোষ্ট দিছে, মই পোষ্টটো তেখেতৰ নামটো মই উল্লেখ নকৰিলোঁ, এজন মুছলিম মানুহ হয়, ইমৰান হুছেইন ভাইজানে লিখিছে, সত্যৰঞ্জনক সুবিধা দিয়া যেন হ'ল। অকল সত্যৰঞ্জনক সুবিধা দিয়া হ'ল এই কথাটো আংশিক শুদ্ধ হ'লেও মই ভাবোঁ প্ৰতিজন ইছলাম বিদ্বেষী আৰু ইছলাম সচেতন মানুহক সুযোগ দিয়া হ'ল। তো এটা কমেণ্ট ইয়াতে মই এটা পোষ্ট মই শুনাই দিছোঁ। আমাৰ ইমৰান হুছেইন ভাইজানে কৈছে পোষ্টটো কি, এজন মুছলিম মানুহ, মই জনাত তেখেতৰ নাম মুছলিম, গতিকে মানুহজন মুছলিম হ'ব লাগে। তেখেতে লিখে, ইছলামত শান্তিয়েই শান্তি, তাতে আকৌ ইছলাম মানেই শান্তি। মদিনাৰ পৰা আল্লাহ আৰু বাংলাদেশৰ পৰা হেনো আহিছিল 2জন ফেৰিস্তা আৰু চাবলৈ দৰ্শক এবাউট 5 লাখ। চাবলৈ নাপাই দৰ্শনাৰ্থীয়ে ভাঙিলে আয়োজনস্থলীৰ সকলো বয় বস্তু। এয়াই মুছলমানৰ ধৈৰ্য, ত্যাগ, ভাতৃত্ববোধ, বিশ্ব শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিবলৈ গৈ সৃষ্টি কৰিলে কি মুছলমানে। চাওক, এনেকুৱা এটা পোষ্ট এজন মুছলিম মানুহ কৰিছে। তেখেতে ঘটনাটো ইমান গৰ্হিতভাৱে বৰ্ণনা কৰিছে যে তেখেতে কৈছে মদিনাৰ পৰা আল্লাহ আৰু বাংলাদেশৰ পৰা হেনো আহিছিল 2জন ফেৰিস্তা। তো এইটো তেখেত যদি মুছলিম হয়, কথাটো কোনো পধ্যেই সঠিক নহয়। তেখেতৰ
সম্পূৰ্ণৰূপে কথাটো ভুল ব্যক্ত কৰিছে। যদিও ঘটনাটোক আমি সকলোৱে বেয়া পাইছো, কিন্তু এজন মুছলিম মানুহ হৈ এনেকুৱা ফেচবুকত পোষ্ট কোনোদিনও কোনো মুছলিমে দিব নোৱাৰে। মই জুৰিয়াৰ সেই কাণ্ডটোৰ লগত আৰু আমাৰ এই ফেচবুক পোষ্ট দিওঁতা মুছলিম ভাইজানৰ পোষ্টৰ মাজত মই কোনো পাৰ্থক্য বিচাৰি নাপালো। উভয়ে একেই প্ৰকৃতিৰ, একেই মেণ্টেলিটিৰ। আৰু এটা হয়, ইমৰান হুছেইন দাদা ভাইজান তেখেতে লিখিছে কুফৰি কথা। হয়, তেখেতৰ নামত আমি গম পাওঁ মুছলিম বুলি, কিন্তু নাজানো তেখেত কোন পৰ্যায়ৰ মুছলিম। আৰু এজন ভাইজান আমাৰ মুছলিম হয়, তেখেতে লিখিছে ভেড়া ছাগলীৰ জাক বুলি আজি আকৌ প্ৰমাণ দিলে। চাওক, তেখেত মুছলিম মানুহ, মানুহজনৰ মনত কিমান কষ্ট পালে, কিমান কষ্ট হলে সেই কাণ্ডটো ভেড়া ছাগলীৰ জাক বুলি সম্বোধন কৰিবলগীয়া হৈছে। সঁচা অৰ্থাৎ এই বস্তুটো সঁচা। আমি মুছলিমসকল এটা ধৰ্মীয় অনুষ্ঠানত গৈছিলো, আমাৰ মনটো নিকা, আমাৰ মনটো পবিত্ৰ, তেনেকুৱা নিকা পবিত্ৰ মনটো লৈ তাতে যোৱা হয়। তাৰ পিছত যদি আমি এনেকুৱা ধ্বংসলীলা, তাতে যদি আমি আয়োজনস্থলীৰ মণ্ডপ সব আমি ভাঙচুৰ কৰো, তেনেহলে আমি কোন ধৰণৰ মুছলিম? সঁচা কথা। আমাক ভেড়া ছাগলীৰ জাক বুলি ক'লেও কোনো কম বেছি কোৱা নহব, এইটো কমেই হ'ব। কাৰণ আমাৰ নৈতিক চৰিত্ৰ আমি গঠন কৰিব পৰা নাই, আমাৰ অৱনতি হৈ আছে। ইয়াতে আৰু এজন আমাৰ মুছলিম ভাই, তেখেতে কমেণ্ট কৰিছে, মোৰ চৌদি আৰবত থকা বন্ধুসকল, তেখেতৰ কিছুমান বন্ধু চৌদি আৰবত থাকে, তেখেতক সম্বোধন কৰি কৈ আছে, কোনোবাই এখন মছজিদৰ খাদিম বা ছানী ইমামক অসমলৈ আনিবলৈ যোগাৰ কৰি দিয়া। তেখেতৰ মদিনাত থকা, চৌদি আৰবত থকা বন্ধুসকলক কৈছে যে কোনোবা তাৰে খাদিম বা ছানী ইমামক অসমলৈ অনাৰ ব্যৱস্থা কৰি দিয়া, লাভ 50-50 কৰি লওঁ। তাৰমানে চাওক, ইয়াতে কি বুজাব বিচাৰিছে যে আমাৰ অসমত এই মক্কা মদিনা বা তাইফৰ পৰা যদি ইমাম অনা হয়, ইয়াতে যিখিনি লাভ হ'ব তাৰে 50-50 ভাগ কৰি ল'ব। চাওক, আমি ধৰ্ম নামত আমাৰ আবেগৰ লগত, ধৰ্মীয় সহানুভূতি, ধৰ্মীয় আবেগৰ লগত আমি বিজনেছ কৰি আছো। আজি নগদ কমপক্ষেও 3-4-5 লাখ মানুহ তাতে গৈছিলে। সকলোৰে উদ্দেশ্য কি আছিল নাজানো, কিন্তু মোৰ দৃঢ় বিশ্বাস সকলোৱে কিবা এটা পোৱাৰ আশাত গৈছিল, আৰু এইটো পাৰ্থিৱ কোনো বস্তু পোৱাৰ আশাত কোনো যোৱা নাই, মোৰ এইটো বিশ্বাস। তো তাতে যদি আমি বিজনেছ কৰো, 50-50 কৰি লওঁ, তাৰ মানে আমাৰ ইয়াত এইবোৰ চলি আছে নেকি? ইয়াৰ পিছত মোৰ আৰু এজন মুছলিম ভাই পোষ্ট কৰিছে, দুখ কাৰ? তাইফৰ ইমামজন নাহিল, জুৰিয়াত লংকা কাণ্ড, এতিয়া নিজৰ মাজতে মুছলমান যুদ্ধ কৰি মৰিব। হয়, তেখেতৰ কথাত যুক্তি আছে। এইটো দুখটো কাৰ? চাব, সময় দিয়া হৈছিল,
জুম্মা নামাজৰ তাতে ইমামতি কৰিব, কিন্তু সেই সময়ত তেখেত আহিব পৰা নাই, আৰু যাৰ ফলস্বৰূপে এই কাণ্ডটো সংঘটিত হ'ল। এতিয়া সেই নহাৰ বাবে আমি যদি ধাৰ্মিক হওঁ, আমাৰ মন পবিত্ৰ, আমাৰ মন নিকা, আমি এটা পবিত্ৰ মন লৈ তালৈ গৈছো, যোৱাৰ পিছত যদি সেই মানুহজন অহা নাই, আমি কি ৰাৱণ হ'ব লাগিব? আমি কি তেতিয়া ৰাৱণ হৈ যাম? তাতে লংকাকাণ্ড সংগঠন কৰিবলৈ হলে নিশ্চয় ৰাৱণে হ'ব লাগিব। তেতিয়া আমি মুছলিম নে আমি ৰাৱণ হৈ গৈছো? হয়, ইমৰান হুছেইন ভাই তেখেতে লিখিছে, কমেণ্ট কৰিছে, আয়োজন কৰা মুছলমান কেইজনেও কম নহয়। মদিনাৰ ইমাম বুলি এডভাৰটাইজমেণ্ট কৰা কেইজন এক প্ৰকাৰৰ মুনাফিক। আমি নাজানো, এইটো বিষয় মোৰ বিষয় নহয়, কিন্তু আহিব টাইপৰ পৰা এইটো সঁচা, কিন্তু প্ৰকাশ কৰা হৈছিল মদিনাৰ পৰা, যিটো আজি মোৰ লাইফৰ বিষয় নহয়। মোৰ বিষয়টো হ'ল তাৰে যিটো কাণ্ডটো সংঘটিত হ'ল, এইটো কিয় হ'ব লগা হ'ল? আমি মুছলিমসকলৰ নৈতিক চৰিত্ৰ অৱনতি হৈ আছে। আমি কোনফালে গতি কৰিছো? ইয়াৰ পিছত আৰু এটা আমি কমেণ্ট পঢ়িম। ফেচবুকত পোষ্ট কৰিছে এজন বিশিষ্ট লেখক, তেখেতে লাইভত আহিছে। তেখেত লাইভত আহি তেখেতে যিটো পোষ্ট লিখিছে, সেই পোষ্টটোৰ মই আপোনালোকক ক'ব খুজিছো, সেইটো হ'ল এজন অমুছলিম। তেখেতে লিখিছে, নগাঁও জিলাৰ জুৰিয়ালৈ কোনোবা মৌলানা নাহিল। মানে সেই অমুছলিমজনেও জানে যে নগাঁৱৰ জুৰিয়াত কোনোবা এজন মৌলানা আহিব, আৰু তেখেত অহা নাই। আহিল কোন? তেওঁ প্ৰশ্ন কৰিছে, কোন আহিল? শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ ফাদিল হল প্ৰকৃত চৰিত্ৰ। এই শাৰীটোৱে মোক আঘাত কৰিছে, মোক দুখ দিছে। কিয় জানে? এই মানুহজন যোনে এই ফেচবুকত লিখিছে, তেখেতক বেলেগ বিষয়ত মোৰ লগত মতানৈক্য আছে, কিন্তু এই বিষয়ত মই একমত তেখেতৰ লগত। কিয় একমত? যে শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ ফাদিল হল প্ৰকৃত চৰিত্ৰ। আমি কি তাতে শক্তি প্ৰদৰ্শন কৰিবলৈ গৈছিলো? আমি ভক্তি ভাৱত গৈছিলো। আমি শক্তি প্ৰদৰ্শন কিয় কৰিম? কিন্তু তেখেতে যে লিখিছে, হয় তেখেতে মুছলিমৰ দুখবোৰ তেওঁ লিখিব, কিন্তু এই ঘটনাটোৰ সুযোগ আমি দিয়া নাই জানো? তেখেতক লিখিবলৈ সুযোগ আমি দিয়া নাই জানো? তেখেতে লাইভত আহি আমাৰ ঋণাত্মক দিশবোৰ আমাক অৱজ্ঞাসূচক ভাৱে আমাক কৈ থাকে, এই সুযোগবোৰ আমি দিয়া নাই জানো? শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ ফাদিলৰ প্ৰকৃত চৰিত্ৰ। তাৰমানে তেখেতে ক'ব বিচাৰিছে যে আমি মুছলিমসকল, আমি যিমানে ধাৰ্মিকতা নেদেখাও, যিমানে আমাৰ মন পবিত্ৰ হওক, যিমানে আমি নিকা ভাৱ নাথাকক কিয়, আমাৰ প্ৰকৃত চৰিত্ৰ হল আমাৰ মাৰপিট। এইটো দুখ লাগে, মোক দুখ লাগে। কিয় দুখ লাগে জানে? এই যি কেইজনে এই কাণ্ডটো কৰিলে, তেখেতে ইছলাম কি, মুছলিম কি, হয়তো সিহঁতৰ জ্ঞান নাই। সিহঁতৰ জ্ঞান থাকিলে আজি এই ঘটনাটো হবলৈ নাপালেহেঁতেন। আৰু
এনেকুৱা আমাৰ বিপক্ষে আমাক উপলংঘা কৰাৰ সুযোগখিনি কোনোবাই ল'ব নোৱাৰিলেহেঁতেন। মই তেখেতক বেয়া নাপাওঁ, তেখেতক মই বেয়া পোৱা নাই, তেখেতে লিখিছে, তাৰ পৰা আমি এতিয়া শিক্ষা গ্ৰহণ কৰা উচিত যে আমাক লৈ কোনোবা আমাৰ বেয়া ভাৱ থকা মানুহবোৰ আমাক যে বেয়া ফালে বেয়া দৃষ্টিৰে সমাজত উপস্থাপন কৰিব খুজিছে, আমাৰ ধ্যান ধাৰণাটোক এটা বেয়া চৰিত্ৰ, এটা নেগেটিভ চৰিত্ৰ বুলি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেইখিনিৰ পৰা, তাৰ পৰা আমি উঠি আহিব লাগিব। আমি নিজকে সমাজত ধনাত্মক ভাৱে প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ প্ৰকৃত চৰিত্ৰ কেতিয়াও মাৰপিট নহয়। আমি মাৰপিট কৰা আমাৰ নৈতিক চৰিত্ৰৰ ভিতৰত নাই। হয়, মুছলিমসকলে ডিফেন্স দিব জানে, ডিফেন্স দিব লাগে। কোনোবাই আপোনাক যদি কিবা বেয়া কৰ্ম কৰিছে, আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, আপুনি ডিফেন্স দিয়ক। কিন্তু প্ৰথম আঘাত কেতিয়াও মুছলিমসকলে নকৰে। কাৰণ কোৰাণত কোৱা আছে, তোমালোকে যদি কাৰোবাক হত্যা কৰিলা আৰু সেইজন নিৰ্দোষী, তেনেহলে আপুনি গোটেই মানৱ জাতিক হত্যা কৰাৰ দৰে পাপ হ'ব। চাওকচোন, এইটো কোৰাণৰ আয়াত, কোৰাণৰ বাণী। আৰু যদি কোনোবা এজন মানুহৰ জীৱন ৰক্ষা কৰিলে, ইয়াৰ অৰ্থ সি গোটেই মানৱ জাতিক ৰক্ষা কৰিলে। অৰ্থাৎ আপুনি মুছলিম যদি কেতিয়াও কোনো নিৰপৰাধী মানুহক আপুনি আঘাত কৰিব নোৱাৰে। এইখিনি আপোনাক আল্লাহে এইখিনি আপোনাক দায়িত্ব দিয়া নাই। ইরশাদ আকন আঙ্কেল, আপনি কিবা এটা মন্তব্য দিয়ক আজিৰ এই বিষয়টোত। মই আশা কৰিম আপুনি এটা মন্তব্য দিব। জাহাঙ্গীৰ আলম আজাদ ভাইজান, আপনিও এটা মন্তব্য দিব আজিৰ বিষয়টোত। আজিৰ বিষয়টো সঁচাকৈ আমি দুখ পাইছো, কাৰণ আমাৰ পুৰা জাতিটো লৈ কোনোবাই ভেঙুচালি কৰি আছে। কেইজনমান মুছলিমে, কেইজনমান মুছলিম নামৰ কিছুমান মানুহৰ বাবে। আৰু আমি যদি সজাগ নহওঁ, আমি যদি আমাক নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰো, তেতিয়া কোৰাণত কৈছে যে, আল্লাহে কৈছে কোৰাণত যে সেই জাতিৰ ভাগ্য তেতিয়ালৈকে পৰিৱৰ্তন নকৰো যেতিয়ালৈকে সেই জাতিটোৱে নিজে নিজৰ ভাগ্য পৰিৱৰ্তন নকৰে। গতিকে অকল আপুনি যদি বহি থাকে যে আল্লাহে আমি মুছলিম গতিকে আল্লাহে আমাক ৰক্ষা কৰিব, এইটো কেতিয়াও সঠিক নহয়, ভুল। আপুনি আল্লাহে কোৱাৰ দৰে আপুনি পৰিৱৰ্তনৰ ফালে আগবাঢ়িব লাগিব, আপুনি নিজকে উন্নতৰ ফালে যাব লাগিব, তেতিয়াহে আল্লাহ আপোনাক ভাগ্য পৰিৱৰ্তন কৰি দিব। গতিকে আপুনি বহি থাকি অকল যদি আল্লাহ আপোনাক পৰিৱৰ্তন কৰিব, তেনেহলে এইটো ভুল, এইটো কোৰাণৰ বহিৰ্ভূত কথা। আৰু আল্লাহ কোৰাণৰ বাহিৰত, কোৰাণত যিটো আমালোকক দিছে, শিকাইছে, সেইফালেই আমাক গতি কৰিব লাগিব। গতিকে আজিৰ কমেণ্ট কেইটা চালো, মোক দুখ লাগিছে, সেইকাৰণে মই ফেচবুক লাইভত আহিছো। তো যিকেইজন মানুহে সেই কাণ্ডটো কৰিছে, তেখেতে কি নিয়তত, কি উদ্দেশ্যত তাতে গৈছিল মই নাজানো, কিন্তু এইটো কেতিয়াও উচিত নহয় যে এজন মুছলিম হৈ কিবা বেয়া কামত লিপ্ত হ'ব। এইটো হ'ব নোৱাৰে, সি প্ৰকৃততে মুছলিম নহয়। মুছলিম হলে আপোনাক ধৈৰ্য লাগিব, মুছলিম হলে আপোনাক সহনশীল হ'ব লাগিব, মুছলিম হলে আপোনাক সত্যবাদী হ'ব লাগিব, মুছলিম হলে আপোনাক ন্যায়পৰায়ণ হ'ব লাগিব, মুছলিম হবলৈ হলে আপোনাক ন্যায় বিচাৰক হ'ব লাগিব, মুছলিম হলে আপোনাক
সহানুভূতি, আনৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব। তো এই গুণবিলাক থাকিলেহে আপুনি মুছলিম। এনেই মুছলিম, মা দেউতা মুছলিম, মুছলিমৰ ঘৰত জন্ম আৰু মুছলিম, গতিকে সি মুছলিম হ'ব নোৱাৰে। সি মুছলিম নহয়। অকল কাৰণ আপুনি কি মুছলিম কেনেকে হয়, কি বিষয়ত হয়, কি বস্তুৰ গুণৰ নাম মুছলিম, সেইখিনি যদি আপুনি জ্ঞান আহৰণ নকৰে, তেতিয়ালৈকে আপুনি মুছলিম নহয়। এতিয়া চাওক, আপুনি মই আমি সকলোৱে এই দুনিয়াৰ বাবে, পৃথিৱীৰ বাবে কিমান বস্তু আমি শিকি আছো। কিমান ডাঙৰ ডাঙৰ আমি কিতাপ অধ্যয়ন কৰিছো, ফিজিক্স, কেমেষ্ট্ৰি, মেথ, ইকনমিক্স, পলিটিকেল, কিমান বুক পঢ়িলো, আমি জানিলো সেইবোৰ আমি শিকিলো, সেইবোৰ জানিলো, সেইবোৰৰ পৰা আমি দুনিয়াত ফায়দা উঠালো, মুনাফা ললো। কিন্তু আপুনি মুছলিম, আপুনি মুছলিম হিচাপত যে আপোনাৰ কোৰাণখন জানিব লাগিব, সেইখিনি আপুনি নাজানিলে, সেইটো টান বুলি এৰি দিলে, সেইটো মৌলানা মুফতিসকলৰ কাম বুলি আপুনি এৰি দিলে। কিন্তু বিচাৰ আপোনাৰ মৌলানা মুফতিৰ যি কোৰাণৰ আধাৰত হ'ব, সেই বিচাৰ আপোনাৰ লগতো হ'ব সেই কোৰাণৰ আধাৰতে। কাকো আল্লাহে কম বেছি নকৰে। গতিকে এই দুনিয়াৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথ এইবোৰ শিকাৰ লগে লগে, এইবোৰ শিকাৰ লগতে আপোনাক দিয়া আল্লাহৰ পৰা কিতাপ কোৰাণ, এইখিনি আপুনি জানিবলৈ চেষ্টা কৰক। আপুনি জানক, আপনি নামাজ পঢ়ে, কিন্তু নামাজত কি পঢ়ে আপনি নাজানে। কিন্তু নামাজত কি পঢ়ে নাজানে, ইয়াৰ অৰ্থটো কি নাজানে। তেনেহলে আপনি কি কৈ আছে, আল্লাহৰ লগত আপনি কি কথা পাতি আছে। আপনি আল্লাহক কি কলে আপনি গম নাপালে। আপনি সূরা ফাতিহা আপনি আবৃত্তি কৰিলে, তেলাওয়াত কৰিলে, ধুনীয়া আপোনাৰ সুৰত আপনি তেলাওয়াত কৰিলে, ভাল কথা। কিন্তু কি কলে, আপনি মুখৰ পৰা আপোনাৰ কি শব্দ ওলালে, আপনি আল্লাহৰ লগত কি কথোপকথন কৰিলে, কিন্তু আপনি বুজি নাপালে। কাৰণ কোৰাণত আল্লাহে কৈছে যে তোমালোকে নিচাগ্ৰস্ত অৱস্থাত সালাতৰ ওচৰত নাযাবা, যেতিয়ালৈকে তোমালোকে কি কোৱা সেয়া নিজে বুজি নোপোৱা। তেনেহলে আমি কোন নিচাগ্ৰস্তত আছো, যে আমি কোৰাণ পঢ়ো, নামাজ পঢ়ো, আয়াত পঢ়ো, অথচ বুজি নাপাও। তেনেহলে আমাৰ নিচাটো ক'ত? আমি কি মদ খাই নিচাগ্ৰস্ত হৈ আছো এতিয়াও? নহয়, আমিতো মদ খোৱা নাই। তেনেহলে আমি কিহৰ নিচাত আছো? ভাই, আমি নিচাত আছো দুনিয়াৰ। আমি দুনিয়াৰ নিচাত আছো। আমি নিচাগ্ৰস্ত আছো দুনিয়াৰ বাবে। সেইবাবে আমি কোৰাণখন এৰিলো। কোৰাণখন বুজিবলৈ চেষ্টা নকৰিলো। জাষ্ট 4-5টা মান আমি সূৰা পঢ়িলো, মুখস্থ কৰিলো, আৰু সেইখিনি নামাজ পঢ়িলো। কিন্তু কি কলো একো বুজি নাপালো। তো আল্লাহটো কৈছে যে তোমালোকে নিচাগ্ৰস্ত অৱস্থাত সালাতৰ ওচৰত নাযাবা, যেতিয়ালৈকে তোমালোকে মুখেৰে কি কোৱা বুজি নোপোৱা। তেনেহলে আমিতো এতিয়া মদ পান কৰা নাই। তেনেহলে আমি কি পঢ়ি আছো সালাতত, আমিতো বুজিও পোৱা নাই। তেনেহলে আমাৰ সেইখন সালাতেৰে কি হব? মই কোৱা নাই যে সালাত পঢ়িব নালাগে। সালাত অৱশ্যই পঢ়িব লাগিব, সালাত পঢ়িবই লাগিব। কিন্তু আমি সালাতত কি কৈছো সেয়াও জানিব লাগিব। নহলে আমাৰ সেই সালাতে কি কাম দিব? কাৰণ কোৰাণত আল্লাহে কৈছে যে সালাতে অশ্লীল কৰ্মৰ পৰা দূৰত ৰাখে। আপনি সালাতত কি পঢ়িলে বুজি নাপালে, তো আপোনাক কেনেকে দূৰত ৰাখিব? আপনিতো বুজি পাব লাগিব। যেনেকুৱা আপনি স্কুলত পঢ়ে, আপোনাৰ শিক্ষকে যদি কয় যে বাহিৰত নাযাবা, আপনি বুজি পায় যে বাহিৰত গলে প্ৰব্লেম হব। কিন্তু সেই শিক্ষকজন যদি আপোনাক ফ্ৰেঞ্চ লেংগুৱেজত যদি কয় বাহিৰত নাযাবা, আপনি বুজি নাপায়, আৰু আপনি বাহিৰত যাব তেতিয়া। তেনেকুৱা সালাতে আপোনাক কি কৰি আছে? অশ্লীল কৰ্মৰ পৰা দূৰত ৰাখি আছে। কেনেকে ৰাখিব? আপনি সালাতত আপনি কোৰাণ পঢ়িব, সালাতত কোৰাণ তেলাওয়াত কৰিব, তেলাওয়াত কৰিলে বুজি পাব, তেতিয়া আপনি বেয়া কৰ্মৰ পৰা আপনি দূৰত থাকিব পাৰিব। যে এইটো কৰিব নালাগে, এইটো কৰিব নোৱাৰে, তেতিয়াহে আপনি দূৰত থাকিব পাৰিব। নহলেতো আপনি 5 ওয়াক্ত নামাজ পঢ়ি আছে, লগতে আপনি বেয়া কৰ্মত লিপ্ত হৈ আছে। আপনি 5 ওয়াক্ত নামাজ পঢ়িছে, দাড়ি ডাঙৰ, টুপি, মাথাত টুপি, জুব্বা, অথচ ঘুষ খায়।
কিয় হ'ব পাৰে? কাৰণ এটাই, আপনি বুজি নাপায়। আপনার সালাতে আপনাক অশ্লীল কর্মৰ পৰা দূৰত ৰাখিব পৰা নাই। গতিকে আপনি 5টা সূরা জানক, 10টা সূরা জানক, আপনার যিখিনি সমৰ্থ সেইখিনি জানক, লগতে অৰ্থটো জানক যে আপনি কি পঢ়িলে নামাজত। মই এই আয়াতত আল্লাহ এই কথাখিনি কৈছে, মই এইখিনি আবৃত্তি কৰিলো, মই আল্লাহক এইখিনি কলো, সেইখিনি আপোনাক বুজিব লাগিব। যেনেকুৱা উদাহৰণ হিচাপত সৰু এটা সূৰা আপোনালোকে প্ৰায়ে জানে, মই জানো, হয়তো সকলোৱে এইটো মুখস্থ কৰিছে। যেনেকুৱা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, অল আস ইন্নাল ইনসানা লাফি খুসর ইল্লাল্লাযিনা আমানু ওয়া আমিলুস সলিহাতি ওয়া তাওয়াসাউ বিল হক ওয়া তাওয়াসাউ বিস সাবর। এই সৰু এখন সূৰা, এইটো সূৰাৰ অৰ্থটো আপনি যদি নাজানে, আপনি কি ক'লে আল্লাহৰ লগত, আপনি বুজি নাপালে। এইখিনি জানক, ইয়াৰ অৰ্থটো জানক। সৰু সূৰা, কিন্তু ইয়াৰ মৰ্মাৰ্থটো কিমান ডাঙৰ আপনি যেতিয়া তৰ্জমাটো জানিব, ইয়াৰ বিশ্লেষণ যেতিয়া আপনি জানিব, তেতিয়া আপনি অনুধাৱন কৰিব পাৰিব, হয় আপনি নামাজত কি পঢ়িলে, আপনি কি ক'লে আল্লাহক। তেতিয়া আপনার নামাজৰ প্ৰতি আকৃষ্ট আৰু বাঢ়িব, মনোযোগ বাঢ়িব, যে হয় মই আল্লাহৰ লগত এইখিনি কথা পাতি আছো। যদি আপনি গতানুগতিকভাৱে নামাজ পঢ়ি আছে, মছজিদত গৈছে, আহিছে, নামাজ পঢ়িছে, অৰ্থ একো বুজা নাই, হয়তো এটা সময়ত আপোনাৰ ভিতৰত অহংকাৰ আহিব, মই নামাজি হৈ গৈছো, বাকীবিলাকে নামাজ নপঢ়ে, নামাজৰ সময় হৈছে, সিহঁতে খেলি আছে। আপোনাৰ ভিতৰত এটা অহংকাৰ আহিব, মই নামাজ পঢ়ো। কাৰণটো কি জানে? কাৰণটো হ'ল আপোনাৰ অজ্ঞতা। আপনি কোরআন তেলাওয়াত কৰিছে, নামাজ পঢ়ি আছে, আপনি নুবুজাৰ কাৰণে আপোনাৰ ভিতৰত এটা অহংকাৰ আহি যাব পাৰে। যেতিয়া আপনি বুজিব যে আল্লাহ কৈছে অহংকাৰ নকৰিবা, সেই নামাজত যেতিয়া আপনি সূৰা পঢ়িব, অহংকাৰ নকৰিবা, তেতিয়া আপনি জানিব, এইটো অহংকাৰ, এইটো বস্তু বেয়া, এইটো ভাল। তেতিয়া আপোনাক নামাজৰ প্ৰতি আপোনাক মনোযোগটো বৃদ্ধি পাব, নামাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব, নামাজৰ সঠিক সময় আপনি এৰি নিদিব। এই আটাইবোৰ বস্তু আপোনাক যদি তৰ্জমাখিনি জানে, ইনশাআল্লাহ, যদি আল্লাহ বিচাৰে, তেনেহলে আপনার আল্লাহ নিশ্চয় দিব আপনার ভিতৰত তাকওয়া, আপনার ভিতৰত আল্লাহর প্রতি বিশ্বাস, ভরসা আপনার বৃদ্ধি পাব। আৰু যদি আপনি গতানুগতিক পড়ি থাকে, সম্ভৱত আপনার ভিতৰত অহংকাৰ আহিব। তো জুৰিয়াৰ যিটো কাণ্ড, সেই চাম মানুহে কৰিছে যিসকলে নামাজত কি পঢ়ে, নামাজত কি কৈ আছে বুজি নাপায়। এজন মুছলিমৰ চৰিত্ৰ কেনেকুৱা হ'ব লাগিব সিহঁতে নাজানে। বাই চান্স যিসকল মুছলিম, জন্মগতভাৱে মুছলিম, যিসকলে সেলিব্ৰিটি চাবলৈ গৈছিল, যিসকলে ভাবিছে যে তাতে এক ওয়াক্ত নামাজ পঢ়িলে আমি জান্নাত পাই যাম, যিসকলে ভাবিছিল যে তাত মদিনাৰ ইমামক যদি সাক্ষাৎ কৰিব পাৰো, মুছাফা কৰিব পাৰো, আমি ব্যস্ত পাই যাম, সেই চাম মানুহৰ কাণ্ড এইখিনি হ'ব পাৰে, এইটো মোৰ বিশ্বাস। ইয়াৰ বাহিৰে আৰু কোনো কৰা নাই। কাৰণ আপনি জনা মানুহ হলে, আপনি মুছলিম হলে আপনাক ধৈৰ্যশীল হ'ব লাগিব, আপনাক পৰিস্থিতিৰ লগত মিল খাই সঠিক সিদ্ধান্ত ল'ব পৰা হ'ব লাগিব, আপনাক সতৰ্ক হ'ব লাগিব, আপনাক সঠিক সিদ্ধান্ত লওঁতা হ'ব লাগিব। এই আটাইবোৰ গুণৰ অধিকাৰী এজন মুছলিম হ'ব লাগিব। গতিকে আপোনালোকক, লগতে মই নিজকে এতিয়াও সেই উন্নত পৰ্যায়ত আমি লৈ যাব পৰা নাই, আৰু আমাক লৈ যাব লাগিব, আগুৱাই যাব লাগিব।
সামিদুল ইছলাম চৌধুৰী, তেখেতে কমেণ্ট কৰিছে, প্ৰথমে চাব লাগিব যে হুলস্থুল কৰা সকলো ধৰ্মীয় জ্ঞান কিমান। সেই চাম ব্যক্তিক গভীৰভাৱে অধ্যয়ন কৰিলে দেখা যাব যে সেই চামৰ মাজত ইছলামৰ মূল বৈশিষ্ট্যসমূহ নাই। হয়তো অধিকাংশ ব্যক্তিয়ে ইছলামৰ মূল বৈশিষ্ট্য হয়তো অধিকাংশ ব্যক্তি ইছলামৰ অন্ধবিশ্বাসী, ইছলামৰ প্ৰকৃত জ্ঞান নাই। আজি হুলস্থুল কৰা সকলক চিনাক্ত কৰিলে হয়তো দেখা যাব যে অধিকাংশই দৈনিক 5 ওয়াক্ত সালাত আদায় নকৰে। হয়তো সেই চাম ভাবিছিলে হয় হয় সামিদুল ইছলাম, হয় ভাই, তুমি ঠিকেই কৈছা যে যিসকলৰ মানে সঠিক ইছলামৰ ধাৰণা নাই, যিসকলে এক ওয়াক্তত ইমামৰ মক্কা মদিনাৰ ইমামৰ পিছত এক ওয়াক্ত নামাজ পঢ়িলে আমি ভেষ্টত পাই যাম, যিসকলে এজন চেলিব্ৰিটিক চাব পাৰিম, এই মানসিকতা থকা মানুহে এইখিনি কৰিব, এইটো স্বাভাৱিক কথা। আৰু যিজন প্ৰকৃত মুছলিম তেওঁ কেতিয়াও এই লণ্ড ভণ্ড এই মাৰপিটত অংশগ্ৰহণ কৰিব নোৱাৰে। কাৰণ যোনে জানে, যোনে কোরআন অধ্যয়ন কৰিছে, যোনে কোরআনৰ অৰ্থ বুজি পায়, সিহঁতে জানে যে সালাতে অশ্লীল কৰ্মৰ পৰা দূৰত ৰাখে। তো সেই বিষয়ে বদনাম গাবলৈ বৰ্ণনা নকৰো, আমাৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰো। আমি এজন দায়িত্বশীল। এইখিনি বস্তু আমি প্ৰত্যেকজন মুছলিমে সমাজত উপস্থাপন কৰিব লাগিব। তো সকলোৰে প্ৰতি মোৰ আহ্বান, যাহক আমি নিজকে মুছলিম হিচাপে সমাজত প্ৰতিষ্ঠিত কৰো, যাতে অমুছলিমসকলে ভাবে যে সেইজন মুছলিম মানুহ, তেওঁৰ মাজত কপটতা নাই, তেওঁৰ মাজত প্ৰতাৰণা নাই, তেওঁৰ মাজত ঘুষ খোৱা প্ৰবৃত্তি নাই, তেওঁৰ মাজত দ্বৈত চৰিত্ৰ নাই, তেওঁৰ মন পবিত্ৰ, তেওঁ পুতৌ, তেওঁ এজন সৎ মানুহ, তেওঁ এজন ধৈৰ্যশীল মানুহ। এই গুণখিনি আমি সমাজত প্ৰতিষ্ঠা কৰিব লাগিব, আৰু এইটো দায়িত্ব আমাৰ চবৰে। আমি আজি মুছলিম হৈছো, আমি মুছলিম ঘৰত জন্মগ্ৰহণ কৰিছো, গতিকে মুছলিম হৈছো। তাৰ পৰা আমি আৰু এখোজ আগুৱাই যাব লাগিব, আমাক অধ্যয়ন কৰিব লাগিব। আমি প্ৰত্যেকজন অধ্যয়নশীল মুছলিম হোৱা উচিত, আৰু সেই অধ্যয়নৰ বহিঃপ্ৰকাশ ঘটিব আমাৰ সমাজত, আমাৰ ব্যক্তি জীৱনত, আমাৰ ৰাজ্যত, আমাৰ দেশত, আমাৰ চাৰিওফালে আমাৰ সেই অধ্যয়নৰ বহিঃপ্ৰকাশ ঘটিব লাগিব, যাতে অমুছলিমসকলে ইছলামৰ সঠিক ধাৰণা সিহঁতৰ মাজত প্ৰচাৰ হয়। আৰু এইটো আটাইতকৈ ডাঙৰ দাৱাত যে আপোনাৰ ব্যৱহাৰত সিহঁতে অমুছলিমসকলে ইছলামক জানিব পাৰে যে ইছলাম এইটো, আৰু আমি ইছলামক ভুলকৈ আমাক জনোৱা হৈছিল। অমুছলিমসকলে ভাবিবলৈ যাতে বাধ্য হয় যে ইছলাম বিদ্ৰোহীসকলে যেনেকৈ ইছলামৰ দুৰ্নাম গাই আছে, ইছলাম সেইটো নহয়। ইছলাম হল এইটো, য'ত চৰিত্ৰবান হ'ব লাগে এজন মানুহ, য'ত এজন মানুহ পৰিষ্কাৰ পৰিচ্ছন্ন থাকিব লাগে, য'ত এজন মানুহ সত্যবাদী হ'ব লাগিব, ধৈৰ্যশীল হ'ব লাগিব। এই আটাইবোৰ গুণ আমাৰ
সমাজত প্ৰতিষ্ঠা কৰিব পাৰিলে ইছলাম বিদ্বেষীসকলে ইছলামক বদনাম যিখিনি কৰি আছে সেইটো একেবাৰে অপজিট হৈ যাব যদি আল্লাহে বিচাৰে। তো এইখিনি আমি আটাই দায়িত্ব লওঁ, আহক যাতে জুৰিয়াৰ নিচিনা আৰু কতো ঘটনা নঘটে। কাৰণ এটা এটা এনেকুৱা ঘটনাই আমাৰ মুছলিম সমাজত এটা ঘৃণনীয়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ এক খোজকৈ আগবাঢ়ি যায়। গতিকে আমি আৰু সুযোগ নিদিওঁ, আমি আৰু ইছলাম বিদ্বেষীসকলক সুযোগ নিদিওঁ ইছলামক অৱমাননা কৰাৰ কাৰণে, মুছলিমসকলক হেয় প্ৰতিপন্ন কৰিবলৈ আমি আৰু সুযোগ নিদিওঁ। আহক আমি সকলোৱে কোৰাণখন অন্তত নিজৰ ভাষাত জানি লওঁ। অন্তত যিখিনি আমি নামাজত তেলাওয়াত কৰিছো সেইখিনিৰে আমি শুভাৰম্ভ কৰো কোৰাণখন জানাৰ বাবে, যে আমি আচলতে আজি নামাজত কি পঢ়িলো, আজি সুন্নত 2 ৰাকাত নামাজ পঢ়লো, তাতে আমি কোনটো সূৰা কলো আৰু তাৰ অৰ্থ কি, আৰু সেই হিচাপত আপনি নিজকে চলিব পাৰিছে নে নাই, আপনি যিখিনি নামাজত আছে নে নাই। অকল আপনি আল্লাহ কৈ আছে যে আল্লাহ মই তোমার ইবাদত কৰো, তোমার বাহিৰে আৰু কাৰো ইবাদত নকৰো, কিন্তু মসজিদের পৰা ওলাই আপনি আপনার বহুত আল্লাহ আছে সিহঁতৰ ইবাদত কৰি আছে। গতিকে আপনি মসজিদত কৈ আহিলে 2 মিনিট আগত 1 মিনিট আগত যে আল্লাহ মই কেৱল তোমার ইবাদত কৰো, আৰু মসজিদের পৰা ওলাই আপনার আল্লাহক এৰি হাজাৰ হাজাৰ আল্লাহ আপনি ইবাদত কৰি থাকে। গতিকে আপনি জানক যে কোন প্ৰকৃততে আল্লাহ আৰু কাৰ ইবাদত আপনি কৰি আছে, কাৰ পৰা আপনি সহায় বিচাৰি আছে, এইখিনি আপনি জানিব লাগিব। নহলে আমাৰ অধপতন হৈ থাকিব, আমাক হেয় প্ৰতিপন্ন কৰি থাকিব, আমি সমাজত ঋণাত্মক শক্তি হিচাপে আমাক চিহ্নিত হবলৈ বাধ্য কৰাব। গতিকে আহক আমি ধনাত্মক শক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত হওঁ, যাতে এজন মুছলিমক দেখিলে অমুছলিমসকলে যাতে এটা ভক্তি ভাৱ আহে, হয় এইজন সঠিক মুছলিম, যাৰ ভিতৰত কপটতা নাই, যাৰ ভিতৰত কোনো দুষ্টামি নাই, যাৰ ভিতৰত আমানত আছে, যাৰ ভিতৰত সত্যবাদী আছে। এইখিনি প্ৰত্যেকজন মুছলিমৰ থকা দৰকাৰ, যাতে সমাজত অমুছলিমসকলে মুছলিমসকলক ধনাত্মক দৃষ্টিৰে চাব পাৰে। তো ঠিক আছে বন্ধুসকল, ভাইসকল, আজি ইমানতে লাইভ সামৰিলো। আৰু আগন্তুক সময়ত ইনশাল্লাহ কাইলৈ বা পৰহি ইনশাল্লাহ আৰু এটা বিষয় লৈ কোৰাণৰ দুটা বা 3টা মান আয়াত লৈ ইনশাল্লাহ লাইভত আহিম। সম্ভৱতঃ এইটো সূৰা নিসাৰ আয়াত মানে 15ৰ আগৰ 2-3টা মান আয়াত লৈ লাইভত আহিম ইনশাল্লাহ। তো আপোনালোকৰ আটাইৰ প্ৰতি মোৰ দোৱা থাকিল যে আপোনালোকে ভালে থাকক, সুস্থ থাকক, আপোনালোকৰ ওপৰত শান্তি হওক। মুছলিম অমুছলিম সকলোৰে প্ৰতি আল্লাহৰ তৰফৰ পৰা শান্তি অৱতীৰ্ণ হওক, তাৰে কামনা কৰিছো। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।